অকণমান চিনেমাখনৰ কামটো আমাৰ প্ৰায় শেষেই হৈছে। শ্বুটিঙৰ কামবোৰ শেষ হ'ল, পোষ্ট প্ৰডাকশ্যন চলি আছে। অলপমান পেটছ কিবা এটা ওলাইছিলে, সেইকাৰণে আমি ইয়াতে কৰিম বুলি আচলতে আমি কেতিয়াবাই ঠিক কৰিছিলোঁ। জুবিন ছিংগাপুৰলৈ যোৱাৰ আগতে আমি ঠিক কৰি থৈছিলোঁ, ঘূৰি অহাৰ পিছত আমি ইয়াত শ্বুটিং কৰিম বুলি। সেইকাৰণে তেওঁলোকৰ সহযোগত আমি ইয়াত ষ্টুডেণ্ট লৈ পেলাই ৰয়েল গ্ল'বেলৰ কেম্পাছতে কৰিছোঁ। এটা গানৰ এটা পাৰ্ট, আৰু বাকীখিনি কাম প্ৰায় শ্বুটিঙৰ কামখিনিতো সম্পূৰ্ণ হ'লেই, পোষ্ট প্ৰডাকশ্যন চলি আছে। আৰু জুবিনে যিহেতু ভাবিছিল 31 তাৰিখে আমি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিম, গতিকে সেই ডেটটোৱে আমি মনত ৰাখি আমি কামবোৰ পূৰ্ণগতিত কৰিবলৈ চেষ্টা কৰিছোঁ। গোটেই টীমটোৱে বাকী সকলো কাম বাদ দি ৰৈ বিনালে কামতে মানে সম্পূৰ্ণ সহযোগ কৰিছে। গতিকে আমি ভাবিছোঁ আমি উলিয়াই দিব পাৰিম 31 তাৰিখে ৰাইজৰ মাজলৈ ছবিখন। নাই, আমাৰ শ্বুটিং শেষেই হ'ল, এইটো মাত্ৰ সৰু পেটছ এটা আছিলে, সেইখিনি কৰিছোঁ। গোটেই ছবিখন যিটো গানৰ ওপৰত নিৰ্মাণ কৰা হৈছে, কিমানমান গান থাকিব? গানকেইটা সম্পূৰ্ণ হৈছে? গান আৰু মিউজিকৰ কাম আমাৰ সম্পূৰ্ণ হ'ল। চিনেমাখনততো টুকুৰা টুকুৰিকৈ বহুত গান থাকিব, প্ৰায় 11টা গান টুকুৰা টুকুৰিকৈ থাকিব। কিন্তু আমি সম্পূৰ্ণভাৱে চাওঁচোন এতিয়া কেনেকৈ উলিয়াই দিওঁ। মূল যিকেইটা গান সেইকেইটা আমি 5-6টা গানটো উলিয়াই দিমেই ৰাইজৰ মাজলৈ। হয়তো আজি আৰু কাইলৈৰ ভিতৰত এটা প্ৰথম যিটো গান আমি উলিয়াই দিম, সেইটো জুবিনৰ কণ্ঠত। ইয়াৰ সম্বন্ধত আৰু এটা কথা ক'ব, যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো সকলোফালে ওলাই গৈছে, এই ক্ষেত্ৰত কালি ৰাতি আপুনি সামাজিক মাধ্যমত এটা পষ্ট দিছিলে বহুদিনৰ। মই সেই কথাটোৱে মই মানে আজি 19 দিন হ'ল জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। সেইকাৰণে মানে সঁচা কথাটো কি হৈছে, ইমান ডাঙৰ আচলতে ইমান মানে মই ভাবোঁ ক্ৰিটিকেল কেছ নহয় এইটো। কি হৈছিলে মাত্ৰ আমি আৰু কেনেকৈ কিয় হৈছিলে সেই কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ মুখৰ পৰা সেই কথাখিনি আমি জানিব পাৰিলোহেঁতেন সহজভাৱে। আৰু ইমান সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল, এই প্ৰশ্নবোৰে আমাক পৰিয়ালৰ মানুহবোৰক বিশেষকৈ আৰু গোটেই মানে লাখ তেওঁক ভাল পোৱা সকলো অসমীয়া গোটেই বিশ্বজুৰি সকলোৰে মনত সেই একেটাই প্ৰশ্ন যে কি হৈছিলে, কিয় হ'ল, কেনেকৈ হ'ল সেই কথাটো। কিয় জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গৰ দৰে এটা সত্তা কেনেকৈ আঁতৰি যাব লগা হ'ল হঠাৎ, কোনো ধৰণৰ মানে তেওঁৰ বোলে অসুখ হৈ আছিল বা কিবা এনেকুৱা ধৰণৰ কথা আছিল, কোনো নোহোৱাকৈ ইমান সাংঘাতিক এটা মানে খবৰ হঠাৎ আমাৰ মাজত হ'ল আৰু সকলোকে শূন্য কৰি থৈ গুচি গ'ল। গতিকে সেই কথাটোৰ উত্তৰহে আমি বিচাৰি আছোঁ। এই কথাবোৰ বহুত এতিয়া ইমান বেমেজালি সৃষ্টি এটা হৈছে, মানে একো ভাল লগা নাই। সেই উত্তৰ এটাই আমি বিচাৰিছোঁ, সঁচা কথাটো মাত্ৰ। যিহেতু জুবিন গাৰ্গে ৰাজনীতি বুলি ক'লে বেয়া পাইছে, কিন্তু যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ ওলাই আছে, তাৰ মাজত কিবা ৰাজনীতি সোমাই গৈছে? মই নাজানো, কথাবোৰ মুঠতে মেৰপাকবোৰ বহুত বেছি হৈছে, সেইবোৰ হ'ব নালাগে। আমিও বহুত সৰলভাৱে চিন্তা কৰা মানুহ, বস্তুবোৰ কোনে কি কৰি আছে, কি কথা কৈছে একো বুজি নোপোৱা নিচিনা হৈছোঁ। এই বস্তুবোৰৰ পৰা মানে আচল কথাটো ওলাওক, পোনে চিধা কথাটো লাগে। সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু দেখিছোঁৱে পিয়'ৰ নেগলিজেঞ্চ। জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান নেগলেক্টেড মানে কৰি এৰি দিব লগা মানুহ নাছিল, তেওঁক নেগলেক্ট কৰি। সকলোৰে হিয়াৰ আমঠু ইমান মৰমেৰে অসমৰ মানুহে আৱৰি ৰাখিছিল, সকলোৱে আমিও এটা আঁচুৰ পৰিবলৈ নিদিয়া সেই ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ ভাগৰুৱা অৱস্থাত তেওঁক নিথৰুৱা কৰি এৰি দিছিল। গতিকে জুবিনৰ ক্ষেত্ৰত সেইটো হ'ব নালাগিছিল। সেই কথাটোৱে বৰ কষ্ট দি আছে আমাক সকলোকে। মই বুজি নাপাওঁ, ক'ব নোৱাৰোঁ কিহৰ কাৰণে সহযোগ নাই নে তেওঁলোকে কি কথা লুকুৱাবলগীয়া হৈছে। এটা সহজ কথা, সেইদিনাখন কি হৈছিল মাত্ৰ ক'ব লাগে সঁচা কথাখিনি। ইমানখিনিও মানৱীয়তা নাই নে মানুহৰ মনত? এজন আমি ব্যক্তিক হেৰুৱাই পেলাইছোঁ। অসমে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? তাৰমানে অকল পাৰ্টিৰ দিনাখনহে তেওঁলোকক লাগিছিল নেকি জুবিন গাৰ্গক কাষত? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে সেই এষাৰ কথা কৈ পেলাই যে কি হৈছিল সেইখিনি কথা কৈ তেওঁলোকে সহযোগ কৰা নাই। সহযোগ নকৰাটোত নিশ্চয় কিবা থাকিব লাগিব, নহ'লে সঁচা কথাটো ক'বলৈ ইমান ভয় কিহৰ? আহিব লাগে, ক'ব লাগে কথাখিনি।
সেইটোৱে কথা। আৰু এটা কথা সুধোঁ, যিহেতু জুবিন গাৰ্গক সদায় এটা ঔষধ খাব লগা হয়, কিন্তু সেইকেইদিন ঔষধটো খোৱা নাই বুলি কোৱা হৈছে, উল্লেখ কৰিছে। আৰু তাৰ সমান্তৰালতে নাই, সেই কথাটো কাৰো হাতত প্ৰমাণ নাই, কাৰণ সেইদিনাখন দেখিছোঁ জুবিনক বেগত তেওঁ ঔষধকেইটা লৈ গৈছিল। তেওঁ যিটো ঔষধ সদায় লেভিপিল তেওঁ খাব লাগে, তাৰ উপৰি এটা প্ৰেছাৰৰ মেডিচিন তেওঁ খায়, আৰু ভিটামিন এটা তেওঁ নিজৰ পৰা খাই আছিল। সেই মেডিচিনকেইটা তেওঁ বেগত ভৰাই লৈ গৈছিল। ব্ৰেকফাষ্ট যিহেতু নকৰাকৈ তেওঁ উলিয়াই লৈ যোৱা হৈছিল, গতিকে ব্ৰেকফাষ্টৰ পিছত তেওঁ চাগে খাম বুলি লৈ গৈছিল লগত। যিটো বেগ উদ্ধাৰ হৈছে সেই বেগটো চিনাক্তকৰণ কৰিবলৈ নিওঁতে মই সেই মেডিচিনকেইটাও মোক দেখুৱাইছে, সেইকেইটাই তেওঁৰ মেডিচিন। আৰু সদায় তেওঁৰ সকলোতে সেই মেডিচিনকেইটা উপলব্ধ থাকে, তেওঁৰ সৰু বেগটোৰ ভিতৰত, ডাঙৰ বেগটোৰ ভিতৰত, তেওঁৰ গাড়ীত, আমাৰ ষ্টুডিঅ'ত, আমাৰ ঘৰত সকলোতে থাকে। গতিকে তেওঁ নিজেও মানে মিছ নকৰে। দৰৱটো দিব লাগে হাতত বা নিজে লৈও তেওঁ খাই মনত থাকে, কিন্তু সেইদিনাখন চাগে ব্ৰেকফাষ্টটো নকৰাৰ কাৰণে তেওঁ লগতহে লৈ গৈছিল, খাবলৈও নাপালে। এটা কথা সুধোঁ, সমগ্ৰ অসমবাসীক মানে সমগ্ৰ জুবিন গাৰ্গ অনুৰাগী বিচাৰি আছে। শেষৰ এটা কথা কৈছিলে যে জুবিন গাৰ্গক বিষ খোৱা হৈছিলে, সেইটো কিমান? এইবোৰ কথাবোৰ মই কেনেকৈ জানিম? এইবোৰতো ইনভেষ্টিগেশ্যন চলি আছে নহয়। সেই কথাবোৰত যদি কেনেবাকৈ কিবা সত্যতা ওলায়, তেতিয়াহ'লেতো দুৰ্ঘৰ শাস্তি পাব লাগে। আৰু শেখৰে এতিয়া এইবোৰ কথা কিয় কৈ আছে? আগতে তেওঁ যদি লগতে আছিল হেনো, তেওঁ দেখা নাছিল নেকি? দেখা নাছিল। এতিয়া কথাবোৰ এনেকৈ কৈ আছে, য'ত সেইখিনি সত্যাসত্য নিৰূপণ হ'লে, আৰু এইটো প্ৰশ্নৰ উত্তৰ মইতো দিব নোৱাৰিম নহয়। তদন্ত চলি আছে, সেই তদন্ত সঠিক দিশত হওক, একদম নিখুঁতভাৱে হওক। আৰু যদি কোনোবা দোষী সঁচাকৈ ওলায়, জুবিনৰ লগত যদি এনেকুৱা কোনোবাই কৰিছে, তেতিয়াহ'লে মানে যিটো আটাইতকৈ চৰম শাস্তি হ'ব পাৰে, সেই শাস্তিটোৱে হওক, মই সেয়াই বিচাৰিম। কেৱল ৰৈ বিনালেই নহয়, আৰু বহু আধৰুৱা কাম আছে, তেখেতৰ সপোন আছে, কেনেধৰণে আগবঢ়াই নিব আপোনালোকে সকলোৱে মিলি? আমি এতিয়াও নিজকে প্ৰচেছ কৰিবলৈ চেষ্টা কৰি আছোঁ, কৰিবতো লাগিবই। গোটেইখিনি আধৰুৱা কাম আৰু জুবিনৰ যিমানখিনি সৃষ্টি আছে, সেই গোটেইবোৰ সংৰক্ষণ হ'ব লাগিব। ভৱিষ্যত প্ৰজন্মৰ বাবে যুগ যুগান্তৰলৈ সেইখিনি চলিব লাগিব। গতিকে আমি সকলোৱে মিলি, পৰিয়ালৰ লোক, আমাৰ একদম যিখিনি আত্মীয় সকলো আমাৰ নিজৰ আছে, তেওঁলোকে আমি কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ সামৰ্থ্যৰে মইতো সকলোখিনি চেষ্টা কৰিম। চাওঁ এতিয়া সকলোৰে সহায় সহযোগিতা লাগিব। আৰু মোক পৰিয়ালৰ এজন বুলি, জুবিনৰ পত্নী বুলিয়েই হওক বা তেওঁলোকৰ পৰিয়ালৰ এজন বুলি, মোক তেওঁলোকে সেইখিনি সহায় সহযোগিতা অসমবাসী ৰাইজে সদায় কৰি যাব লাগিব। আস্থা আছে কাৰণেইতো ধৈৰ্য ধৰি আছোঁ। আস্থা আছে ইণ্ডিয়ান ল'ৰ ওপৰত, আমাৰ তদন্তৰ ওপৰত, তদন্তকাৰী সকলো বিষয়াৰ ওপৰত, গোটেই ছিষ্টেমটোৰ ওপৰত আমাৰ বিশ্বাস আছে। আমি ধৈৰ্যৰে ৰৈছোঁ। আজি 19টা দিন পাৰ হ'ল। আমি বিচাৰোঁ ক্ষিপ্ৰতাৰে গোটেই কথাবোৰ ওলাওক।